নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। মোৰ বাৰু ভালেই। আজি এটি বিশেষ ভিডিঅ' আপোনালোকৰ বাবে প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে মোৰ ভিডিঅ'বোৰ ইমান ধুনীয়াকৈ চাইছে, তাৰ বাবে বহুত বহুত ধন্যবাদ। কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই। কেইজনমানে জনাইছে যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পৰা নাই, আৰু সেইসকলক কৈছোঁ আপোনালোকে ভিডিঅ'টো চাব। ভিডিঅ'টো চাই থাকোঁতে তাৰ ওপৰত ছাবস্ক্ৰাইব বুটামটো কেতিয়াবা শ্ব' কৰে, কেতিয়াবা তলতো শ্ব' কৰে। তাতে মাত্ৰ এবাৰ ক্লিক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব হৈ যাব। আৰু আপোনালোকৰ মোবাইলৰ স্ক্ৰীণত মোৰ পৰৱৰ্তী ন'টিফিকেশ্যনসমূহ অতি সোনকালে শ্ব' কৰিব। আহক তেতিয়াহ'লে দেৰি নকৰোঁ, ভিডিঅ'টোৰ মাজলৈ যাওঁ আৰু আপোনালোকে চাওক মইনো কি ক'ব বিচাৰিছোঁ। কমলা আপোনালোকে খাই ভাল পায় নহয় জানো? ময়ো ভাল পাওঁ। কমলাত প্ৰচুৰ পৰিমাণে চি ভিটামিন থাকে, সেয়া আপোনালোকেও জানে, ময়ো জানো। কিন্তু বাকলিৰ পৰা কি কৰিব পাৰি সেয়া আপোনালোকে জানেনে? বাকলিটো যে বহুত গুণাগুণ আছে, সেয়া আপোনালোকে জানি হয়তো আচৰিত হৈ যাব। যদিহে জানিবলৈ মন, শেষলৈকৈতো চাবই লাগিব নহয় জানো? আহক তেতিয়াহ'লে দেৰি নকৰোঁ, মই কি ক'ব বিচাৰিছোঁ আপোনালোকে ধুনীয়াকৈ চাওক আৰু শুনক। মই এয়া চাওকচোন, কমলা খাই বাকলি মই পেলাই দিয়া নাই, থৈ দিছোঁ ধুনীয়াকৈ ৰ'দত শুকুৱাই। আপোনালোকৰ এনেকৈ কমলা বাকলিবোৰ প্ৰথমে ৰ'দত শুকুৱাই ল'বচোন। কেইদিনমান এসপ্তাহমান শুকাব লাগিব। কমলাৰ বাকলিত এটা পানী থাকে, তেলজাতীয় পদাৰ্থ থাকে, আৰু কেঁচা হৈ থাকিলে ভেঁকুৰে ধৰে। আৰু মই শুকুৱাই থৈছোঁ। শুকুৱাই পেলাই আপোনালোকে এটা চিচাৰ পাত্ৰত, বৈয়ামতো থ'ব পাৰে, ভৰাই থ'বচোন। আৰু কেতিয়াবা ইয়াৰ বাকলি উলিয়াই আপোনালোকে বিভিন্ন পানীয় তৈয়াৰ কৰিব পাৰে। তাৰ বিষয়ে মই ক'ম বাৰু আপোনালোকক। এতিয়া প্ৰথমতে কওঁ আহক, এজমা আৰু কাহৰ সমস্যাটো আপোনালোকে কমলা বাকলি ব্যৱহাৰ কৰিব পাৰে আৰু ইয়াৰ পৰা সুফল পাব পাৰে। যদি আমি চাহত কেতিয়াবা কমলাৰ বাকলি, শুকান বাকলি দুখনমান পেলাই দিওঁ আৰু তাৰ পৰা যদি চাহ সেৱন কৰোঁ, তাৰপিছত যথেষ্টখিনি কাহৰ সমস্যা আঁতৰ হ'ব। বা আপোনালোকে যদি চাহ নাখায়, তেতিয়াহ'লে আপোনালোকে অকণমান গৰম পানী ল'ব। গৰম পানীখিনিত কমলা বাকলি দি উতলাই আপোনালোকে সেৱন কৰিব, যথেষ্টখিনি সুফল পাব। আপোনালোকে বাকলি টুকুৰা টুকুৰকৈ নিদি গ্ৰীণ জাৰত পিচিও থ'ব পাৰে বৈয়ামত, তেতিয়া অৱশ্যে বেছি আপোনালোকৰ সহজ হ'ব। গ্ৰীণ জাৰত পিচি পেলাই এটা চিচাৰ পাত্ৰত থৈ দিব। আৰু দ্বিতীয়টো কথা হ'ল, ই এচিডিটি দূৰ কৰে। ঠিক তেনেকৈ গৰম পানীত তাৰ যদি এচামুচ দি আপোনালোকে গুলি খায়, এচিডিটিৰ সমস্যা বহুতখিনি আঁতৰ কৰে। আৰু কমলা বাকলিটোৰ এটা সুগন্ধ আছেই নহয় জানো? পিঠা পনাতো আমি দিব পাৰোঁ। তিল পিঠাত গুড় আৰু তিলৰ লগত ইয়াৰ অকণমান গুড়ি মিলাই আমি পিঠা ভাজিব পাৰোঁ। এটা ধুনীয়া গোন্ধ আহে, আঁতৰত দেখিলেই খাওঁ খাওঁ লাগে। গোন্ধটো মানে আপুনি গোন্ধটো পায়েই খাওঁ খাওঁ লাগিব আপোনালোকৰ। তেনেকৈ দি চাবচোন, ভাল লাগিব আপোনালোকৰ। আৰু ৱেট লছ কৰে কমলা বাকলিয়ে। কমলা বাকলিত প্ৰচুৰ পৰিমাণে গ্লাইক'চাইড থাকে আৰু ই ৱেট লছ কৰাত সহায় কৰে। গৰম পানীত গুলি আপোনালোকে খাব। সপ্তাহত আপোনালোকে 2-3 দিন সেৱন কৰিব খালী পেটত, যথেষ্টখিনি সুফল পাব। আৰু লগতে আমাৰ মহিলাসকলৰ মুখত বেছিকৈ ক'লা দাগ পৰা দেখা যায় নহয় জানো? ক'লা দাগ আঁতৰ কৰা সমস্যাত যথেষ্টখিনি সহায় কৰে কমলাৰ বাকলি গুড়িয়ে। অকণমান দৈ ল'ব আৰু অকণমান মৌ ল'ব, তাতে অকণমান কমলা বাকলি গুড়ি দিব। এটা ধুনীয়াকৈ পেষ্ট বনাই ল'ব আপোনালোকে। বনাই আপোনালোকে সপ্তাহত এনেকৈ 3 দিন বা 4 দিন ব্যৱহাৰ কৰিবচোন। আৰু তাৰপিছত আপোনালোকে অলপমান কুহুমীয়া গৰম পানীৰে মুখখন ধুনীয়াকৈ ধুব। আৰু ধোৱাৰ পিছত আপোনালোকে যি মইশ্চাৰাইজিং ক্ৰীম ব্যৱহাৰ কৰে সেয়া লগাব। আৰু এনেকৈ কৰি চাবচোন, আপোনালোকে দেখিব আপোনালোকৰ মুখৰ সেই ক'লা দাগবোৰ অতি সোনকালে আঁতৰি গৈছে। আৰু এতিয়াৰ পৰা আপোনালোকে কমলা বাকলি কেতিয়াও পেলাই নিদিব। আৰু এটা ডাঙৰ কাম কৰে, আমাৰ বহুতৰে অনিদ্ৰা হয়, ৰাতি টোপনি নাহে।
এনেকৈ আপোনালোকে ভাত খোৱাৰ পিছত খোৱাৰ প্ৰায় আধা ঘণ্টা আগত আপোনালোকে কমলাৰ বাকলিৰ গুড়ি পানীত মিলাই খাই চাব, আপোনালোকৰ অনিদ্ৰা দূৰ হ'ব। এনেকৈ আপোনালোকে কেইবাদিনো খাই চাবচোন, কেইদিনমান যথেষ্টখিনি সুফল পাব। মই প্ৰথমতে বাকলিবোৰ পেলাই দিছিলোঁ। মই যেতিয়াৰ পৰা জানিলোঁ কমলা বাকলিৰ পৰা যে ইমান গুণাগুণ আছে, ইমানখিনি সুফল পাব পাৰি, তেতিয়াৰ পৰা মই কমলা বাকলি ধুনীয়াকৈ থৈ দিওঁ। আৰু চাহত দিটো খাবই পাৰে আপোনালোকে, নহয় জানো, এটা ধুনীয়া গোন্ধ ওলায়। আজি ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় আৰু সুফল পায়, কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু পুনৰ এটি নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিম। তেতিয়ালৈ সকলো সুস্থ থাকক।